নমস্কাৰ, মই কংকনাই মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ৰাজহাঁহ মাংসৰ গ্ৰেভি তৰকাৰী। ইয়াত মই লৈছোঁ ৰাজহাঁহৰ মাংস 300 গ্ৰাম। মই মাংসবোৰ ভালদৰে মেৰিনেট কৰি থৈছোঁ। ইয়াত দিছোঁ মিঠাতেল, জিৰা গুড়ি, মিট মছলা, হালধি আৰু ধনিয়া পাউডাৰ, জিৰা গুড়ি। এইকেইটা সামগ্ৰীৰে মই মাংসবোৰ ভালদৰে মেৰিনেট কৰি থৈছোঁ। আৰু মই লৈছোঁ ইয়াত গোটা মছলা, পিঁয়াজ এটা কাটি লৈছোঁ, তাৰপিছত শুকান জলকীয়া দুটা, নেমু পাত এখিলা, মান ধনিয়া লৈছোঁ কেইখিলামান, গোটা জিৰা লৈছোঁ আৰু এফালে লৈছোঁ জিৰা খুন্দি লৈছোঁ আৰু কমলাৰ বাকলি। ইয়াত মই খুন্দি লৈছোঁ পিঁয়াজ, আদা আৰু নহৰু। এইকেইটা সামগ্ৰীৰে মই বনাম আজি ৰাজহাঁহৰ মাংসৰ গ্ৰেভি তৰকাৰী। আৰু মই ইয়াত আলু 3টা কাটি লৈছোঁ, মিডিয়াম চাইজৰ আলু ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। তেল গৰম হৈ গ'ল, মই ইয়াত দিছোঁ এতিয়া পিঁয়াজ, ইয়াত মই দিছোঁ গোটা জিৰা কেইটা আৰু শুকান জলকীয়া কেইটা দি দিছোঁ। আদা, নহৰু আৰু পিঁয়াজ তেতিয়াই খুৱাব। পিঁয়াজটো ৰঙচুৱাকৈ ভাজি থোৱা হৈছে, মই এতিয়া ইয়াত দি দিম মেৰিনেট কৰি থোৱা মাংস। মাংসবোৰ মই অকণমান সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াত দি দিম সোৱাদ অনুযায়ী নিমখ। মেৰিনেট কৰোঁতে মই হালধি দিছিলোঁ, হ'লেও মই কম পৰিমাণে হালধি দিম বাৰু ইয়াত এতিয়া। কম পৰিমাণে দিছোঁ, এতিয়াতো মেৰিনেট কৰোঁতে মই হালধি দিছোঁ। ইয়াত মই ৰেড চিলি ব্যৱহাৰ নকৰোঁ। ৰেড চিলি মেৰিনেট কৰোঁতে যিহেতু মই ব্যৱহাৰ কৰিছিলোঁ আৰু এক্সট্ৰাকৈ মই ব্যৱহাৰ নকৰোঁ ইয়াত ৰেড চিলি। এতিয়া এইবোৰ ভালদৰে মিক্স কৰি ল'ম আৰু অকণমান সময়ৰ কাৰণে লগাই ৰাখিম। মাংসৰ পৰা ভালদৰে তেলটো এৰি পেলাই এতিয়া মই ইয়াত দি দিম গোটা মছলাবোৰ। জিৰা গুড়ি লগতে আদা, নহৰু আৰু পিঁয়াজ দি দিছোঁ। মই ইয়াত এতিয়া আলু দি দিম। আলুবোৰ ভালদৰে সিজিলে এতিয়া মই ইয়াত দি দিছোঁ নেমু পাতখিলা দুফাত কৰি লৈছোঁ আৰু মই লৈছিলোঁ কমলা বাকলি খিনিও দি দিছোঁ। এতিয়া 5 মিনিটমান সময় উতলিবলৈ দিম। ৰাজহাঁহৰ মাংস গ্ৰেভি তৰকাৰী ৰেডি হৈ গৈছে। মই এতিয়া ইয়াত দি দিছোঁ মান ধনিয়া কেইখিলা। এতিয়া কুকাৰ চুইচটো অফ কৰি লগাই গ্ৰেভি তৰকাৰী